আজি মই আমাৰ দলৰ ভাইচ প্ৰেচিডেণ্ট খাম্পা বৰগোহাঁই আৰু চুদ্ৰদা দুইজনক লৈ পেলাই আৰু লগতে পাৰ্টি কৰ্মীসকলক লৈ পেলাই একেলগে টুক্ৰাঝাৰৰ যিটো বেপ্টিষ্ট চাৰ্চ ইয়াত আজি ছানডে এভৰি ছানডে যিটো প্ৰেয়াৰ ইয়াত মই একেলগে ইহঁতৰ লগত এই প্ৰেয়াৰত উপস্থিত হৈছোঁ আৰু আমি 2 ঘণ্টা ইয়াত আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু প্ৰাৰ্থনা কৰি পেলাই মই খুব মনত ভাল লাগিছে যে ইয়াত এই চাৰ্চত যিমান বেপ্টিষ্ট মানে বেপ্টিষ্টসকল আছে সকলোৱে আহিছে আৰু আমাৰ প্ৰাৰ্থনা এটাই যে অঞ্চলত শান্তি থাকক, অঞ্চলত একতা থাকক আৰু অঞ্চলত উন্নয়ন হওক ঈশ্বৰৰ ওচৰত সেইটোকে আমি প্ৰাৰ্থনা কৰিছোঁ আৰু বেলেগ একো নাই। আৰু আমি প্ৰাৰ্থনা কৰিছোঁ একেলগে মণিপুৰত যিটো হৈ আছে গণ্ডগোল হৈ আছে সেইটো যাতে ঈশ্বৰে অতি সোনকালে এই অঞ্চলত শান্তি ঘূৰি আনে তাৰ কাৰণে আমি প্ৰাৰ্থনা কৰিছোঁ। নাই এইটো ইয়াত মই এনেকুৱা পলিটিক্সৰ কথা মই নাপাতিম। এই পবিত্ৰ গীৰ্জাত মই আহিছোঁ। যদি পলিটিক্সৰ কিবা কথা ক'ব লাগে মই বাহিৰত ক'ম, বেলেগ দিনা সময় আছে, মই কি উত্তৰ দিব লাগে মই দিম। মুঠতে আজি এই পবিত্ৰ স্থান সেইবিলাকো মই একো কথা নাপাতিম। বেলেগ দিনত কথা পাতিম, সময় আছে, মিটিং হৈ আছে, তেতিয়া আপোনালোকে বুজিব পাৰে। আজি এই পবিত্ৰ স্থানত মই কোনো ৰাজনীতিৰ কথা মই নকওঁ। যিহেতু মই ইয়াত আমাৰ খ্ৰীষ্টান বেপ্টিষ্টসকলৰ লগত একেলগে মই ইয়াত প্ৰাৰ্থনা কৰিব আহিছোঁ। আমাৰ দেশ হ'ল এতিয়া আমি সেই গেষ্ট হাউচত অলপ বহি পেলাই এই অঞ্চলৰ গাৰ্জেনসকলৰ লগত বহি অলপ কথা পাতিম, ভাল বেয়া। ইয়াৰ পিছত আমি নাই এনেকুৱা নেক্সট সপ্তাহ এনেকুৱা আৰু ৰুটিন নাই, এনেকুৱা আমি ৰুটিন কৰা নাই। আমি সোমাম আৰু ক'ৰবাত নেক্সট উইকত নহ'ব পাৰে। বিদেশী প্ৰমোদ বৰা অহাৰ পিছত মানে শৈক্ষিক পৰিৱেশটো উন্নত হৈছে বুলি দাবী কৰিছে প্ৰমোদ বৰা, আৰু আপোনাৰ কাৰ্যকালত মানে শৈক্ষিক পৰিৱেশটো চাগে বেয়া আছে। এইবিলাক অলপ পিছত সময় আছে, মেলা পাব আপোনালোকে, মেলা পাব। ঠিক আছে। Jadi lainnya anak sampai baik, behavior, kunci kenang behavior itu mana kenang semuanya. Tapi yang kaya sibuk India, semuanya baik. Behavior Malaysia juga Singapura, juga legacy untuk semua baik anak sibuk semua.